ঠিকে আছে মানুহ ভাল ন 100 rupees লৈছো তো পিন্ধিটো বেয়া লগা নাই আৰু টুপি দিয়ে টুপি আৰু মোৰ ভাগৰ এইটো শিৱৰী লুক হয় Hello everyone, welcome back to the channel. মই কৌশিক এতিয়া মই আজি ওলাইছো শিৱসাগৰত শিৱৰাত্ৰি চাবলৈ আৰু এটা সময় বাজিছে প্ৰায় 4:44 কাৰণ এতিয়া জামকে বহুত দেৰিয়ে হৈ গ'ল আৰু দিনতো সময় সুবিধা মিলা নাছিলে আৰু শিৱসাগৰতনো শিৱৰাত্ৰি কেনেকৈ আয়োজন কৰিছে সেইটো মই আপোনালোকক ধুনীয়াকৈ দেখাম তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মিষ্টাৰ অভিজ্ঞান শিৱৰাত্ৰি চাবলৈ যাবি নেকি তই কাইলৈ ওলাবি দেই আৰু সেইটো হৈছে মোৰ ভাইটি তাক কাইলৈ লৈ যাম বুলি কৈছোঁ মই আজি মটৰ ব্লগিং নকৰোঁ কাৰণ মটৰ ব্লগিঙত যিটো হেলমেট ইউজ হয় আৰু সেই হেলমেটটো যথেষ্ট হেভি হয় আৰু এইটো শিৱৰাত্ৰিত হাতত লৈ ঘূৰি ফুৰিবলৈ যথেষ্ট দিগদাৰ হ'ব চ' ব'লক তেন্তে আজি উইদাউট মটৰ ব্লগিঙত যাম চলো ফাইনেলি আহি আমি টাউন পাই গৈছে আৰু পুৰা গানৰ আৱাজ আপোনালোকে শুনিব পাৰিছে চাগে পুৰা গান বাজি আছে আৰু এইফালে চাব পাৰে যথেষ্ট সংখ্যক মানুহ আহিছে আৰু ইয়াৰ পৰা মেলা ষ্টাৰ্ট হৈছে বিভিন্ন প্ৰকাৰৰ বস্তু উলিয়াইছে চ' লাহে লাহে প্ৰতিখন দোকানে এক্সপ্ল'ৰ কৰিম চ' গৈ পিনি অলপ নিজেও প্ৰথমতে চাই ল'ম তাৰপৰা আপোনালোকক দেখাই আছোঁ ফাইনেলি আহি দলমুখৰ মেইন চাৰিআলি পাই গৈছোঁ এইফালে চাব পাৰে দলমুখৰ চাৰিআলিত বৰ্তমান কিমান ভিৰ হৈছে আৰু এতিয়া বৰ্তমান সন্ধিয়া হৈছেহে আৰু অলপ সময়ৰ পিছত পুৰা ভিৰ হৈ যাব ত' আপোনালোকে খোজকাঢ়িবৰ কাৰণে দৰকাৰ নাই মানুহৰ ভিৰে আপোনালোকক ঠেলি লৈ যাব প্ৰথমতে আমি এতিয়া শিৱদৌললৈ যাওঁ ইয়াত চাব পাৰে মোৰ পাছফালে পুৰা দোকান পোহাৰ আছে মানুহৰ ভিৰো যথেষ্ট আছে অসমৰ শিৱসাগৰতে সকলোতকৈ ডাঙৰকৈ শিৱৰাত্ৰি পতা হয় চ' এতিয়া আমি গৈ আছোঁ বৰ্তমান শিৱৰাত্ৰি চাবলৈ বুলি আহি আছোঁ শিৱৰাত্ৰি মেলাত আমি এতিয়া ঘূৰি ফুৰিছোঁ মই খোজকাঢ়ি মনত গৰম উঠিছে নেকি আৰু মনখন যদি হেৰাই যায় মনত মই বিচাৰিব নাই কিন্তু দেই একেবাৰে ঘৰত গৈহে গম পাম শিৱসাগৰৰ এই শিৱৰাত্ৰি মেলা 25 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'ব বৰ্তমান মই আছো শিৱদৌলৰ প্ৰাংগণত আৰু ইয়াত মোৰ পাছফালে চাব পাৰে যথেষ্ট সংখ্যক ভক্তৰ ভিৰ ঘটিছে আৰু ভক্তৰ লগতে মেলা চাবলৈ অহা মানুহৰো ভিৰ ঘটিছে আৰু এইফালে আপোনালোকে চাব পাৰে জনসাধাৰণৰ সুবিধাৰ বাবে বিভিন্ন প্ৰকাৰৰ অস্থায়ী কাৰ্যালয়সমূহ আছে ইয়াত আছে অতিথিশালা আৰক্ষী নিয়ন্ত্ৰণ কক্ষ প্ৰচাৰ জনসংযোগ অনুসন্ধান সংবাদবেদী কক্ষ চিকিৎসা সেৱা দুৰ্যোগ ব্যৱস্থা যদি আপোনালোকৰ কিবা প্ৰব্লেম হয় তেন্তে আপোনালোকে ইয়াত যোগাযোগ কৰিব পাৰিব বৰ্তমান আমি এতিয়া শিৱদৌলৰ পৰা ওলাই আহিছো আৰু এইফালে চাব পাৰে কিমান মানুহ আহিছে ফেঞ্চি বজাৰ ভাইবটো আহি গৈছে পুৰা ফেঞ্চি বজাৰ পৰা আহিছে চাগে কি হয় বাকি ইয়াত দেখিছো আদিবাসী হেয়াৰ অইল আৰু এই আদিবাসী হেয়াৰ অইল দেখি পিনি সৌৰভ তোলে মনত পৰিছে 1500 টকা আৰু আদিবাসী হেয়াৰ অইল চালো আদিবাসী হেয়াৰ অইল আধা লিটাৰ 1500 টকা বুলি কৈছে তো আমাক দৰকাৰ নাই বৰ্তমানলৈকে চুৰিজন আছে বাৰু
আৰু এইফালে চাব পাৰে অসম গৌৰৱ কৰঙা কমাৰ শিল্প আৰু তাৰ পৰা কৰঙাৰ পৰা বিভিন্ন প্ৰকাৰৰ দা কুঠাৰ লৈ আনিছে মানুহে কিভাৱে ৰাখিছে আৰু এইফালে বিভিন্ন প্ৰকাৰৰ ট্ৰেডিশ্যনেল ড্ৰেছ আছে বাকী মনখনে বোলে হেংদাং চাই প্ৰাইচ কেনেকে ইয়াৰ প্ৰাইচ 6,800 গৈছে আৰু ইয়াত বিভিন্ন প্ৰকাৰৰ দা কুঠাৰ আছে আপুনি চাব পাৰে আৰু যিহেতু শিৱৰাত্ৰি বুলি ক'লে বেছিভাগ মানুহে দা কুঠাৰ কিনিবলৈ আহে আমাৰ যিসকল গাঁৱলীয়া মানুহসকলে তেওঁলোকে এইটো বেছি প্ৰিফাৰ কৰে এইবোৰ কিনিবৰ বাবে বাকী মই ইয়াত টেবুল ক্লথ লৈ ললো আৰু এয়া আপোনালোক ক'ৰ পৰা আহিছে গুৱাহাটী এনেই বজাৰ কেনেকুৱা হা বজাৰ কি ইমান ভাল নহয় নেকি হ'ব আৰু আজি ছেকেণ্ড দিনে আৰু ইয়াৰ পইচা ললো আৰু এইফালে দাদাহঁতে বিভিন্ন প্ৰকাৰৰ টেবুল ক্লথ ডাইনিং ক্লথ উলিয়াই আছে আৰু এইফালে চাব পাৰে বিভিন্ন প্ৰকাৰৰ জুৱেলাৰিজ আছে দাদা ক'ৰ পৰা আহিছে ধুবুৰীৰ পৰা আহিছে বজাৰ কেনেকুৱা ঠিকে আছে আৰু ইয়াত বহুত ধুনীয়া জুৱেলাৰী চলি আছে কিন্তু জুৱেলাৰিজ দিবলৈ মানুহ নাই আৰু ইফালেও চাব পাৰে বিভিন্ন প্ৰকাৰৰ জুৱেলাৰিজ দোকান আছে ইয়াত আৰু আমি বৰ্তমান আহিছো 12D চিনে ৱৰ্ল্ড আৰু ইয়াত কি দেখাইছে চাওঁ তাত লিখি থোৱা আছে ভাৰ্চুৱেল ৰিয়েলিটি 150 টিকেট প্ৰাইচ আৰু আমি 12D চিনে ৱৰ্ল্ড চাবলৈ বুলি ইয়াত ৰৈ আছো আৰু এয়া এতিয়া বৰ্তমান শ্ব' চলি আছে আৰু এই শ্ব' টাইমটো 11টা বজাৰ পৰা 8টালৈকে দেখা আমি আহিছো যেতিয়া ইয়াত ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চটো লৈ চাওঁ আজিলৈকে মই মানে ইয়াত চোৱা 12D চিনে ৱৰ্ল্ডৰ এজন দাদাই আছে আৰু দাদাই ক'ব কেনেকে কি আছে নমস্কাৰ এইটো 12D চিনে ৱৰ্ল্ড আমাৰ শিৱদৌলৰ যিটো দেৱী দৌল আছে শিৱদৌলৰ কাষত দেৱী দৌলৰ গেটখনৰ সন্মুখতে আছে পুৰণা জিলা পৰিষদৰ চৌহদত এইটো ইয়াত আমি 12D মানে নাম দিয়া আছে আমাৰ যিটো 3D চিনেমা হয় তাত স্পেচ দি পেলাই চোৱা হয় আৰু ইয়াত আপুনি 12টা বিভিন্ন ফিল্ড পাব মানে যেনে বতাহ আহিলে বতাহৰ ফিল্ড পাব বৰষুণ দিলে বৰষুণৰ ফিল্ডটো পাব ইয়াত ধোঁৱা হ'লে ধোঁৱাটো পাব বিজুলী গাজনি মাৰিলে তেনেকুৱা বিভিন্ন ধৰণৰ ইয়াত ফিল্ড পাব আপোনাৰ 12টা টোটেল ফিল্ড আছে এনজয় কৰিব পাৰিব আপোনালোকে মুভিখনৰ লগত বৰ্তমান আমি এতিয়া ইয়াৰ ফিল্ডটো ল'বলৈ বহিছোহি আৰু এয়া চাব পাৰে মজা আল্টিমেট বাকী মই এতিয়া আনন্দ মেলাত আছো আৰু এই চকৰিপত উঠি মোৰ মাত চাত ভাগি গৈছেগে মাতটো আপোনালোকে ইগন'ৰ কৰিব আৰু এতিয়া সেই এখনত উঠিলো আৰু এখনত এতিয়া উঠিবলৈ বুলি গৈ আছো হাই আৰু ইয়াতে টিকেট দিছে 80 rupees পাৰ পাৰ্চন আমি এতিয়া চকৰিত উঠিবলৈ আহি গলো আৰু এয়া মন ঠাই আৰু এইফালে দিল্লীৰ পৰা মোৰ দোস্ত আহিছে আৰু এইফালে চাব পাৰে বৰ্তমান আমি চকৰি উঠিবৰ কাৰণে
আৰু আমি আনন্দমেলাত ফুৰি মেলি আহি এতিয়া আমি জাংফাইত পৰ্ক ফ্ৰাইড ৰাইচ খাবলৈ লৈছো। এয়া মন্থন, ইয়াৰ মাথা এতিয়াও ঘূৰিয়ে আছে বোলে। এইটো মানিক, ইয়াৰ মুখ নুলিয়াই বোলে। আৰু এয়া ভাৰ্গৱ, এয়া আছে আমাৰ পৰ্ক ফ্ৰাইড ৰাইচ। বৰ্তমান আমি শিৱদৌলৰ প্ৰায় কিনাৰতে আছো আৰু এইফালে চাব পাৰে বিভিন্ন প্ৰকাৰৰ ষ্টল আছে। এইফালে আইচক্ৰীমৰ ষ্টল আছে আৰু এইফালে জ্ঞানম আপোনাৰ বুক ষ্টলো আছে আৰু এইফালে ঘৰ চৰ মচিব পৰা বিভিন্ন সামগ্ৰী উলিয়াইছে আৰু এইফালে বিভিন্ন প্ৰকাৰৰ কাপোৰ ছেট, বাতিৰ ছেট তাত দেখা পাইছো। আপোনালোক ক'ৰ পৰা আহিছে? গুৱাহাটীৰ পৰা। বজাৰ কেনেকুৱা? আজি বেয়া। কেইদিন আছে ঠিক হ'ব? ঠিক আছে দিয়ক। তেওঁলোকৰ প্ৰাইচবোৰ দৰদাম কৰিছিলো, ত' প্ৰাইচটো যথেষ্ট ৰিজনেবল প্ৰাইচত দিছে। বাকী আপোনাৰ বজাৰ কেনেকুৱা? ঠিকে আছে ন? কি কি আনিছে? আৰু দুদিন আছে। আমাৰ কি কি আনিছে? কুৰ্তি নেকি? অকল কুৰ্তি ছেট, আমাৰ একো নাই মানে। অহা বছৰ আনিব। এইবাৰ ফাৰ্ষ্ট আহিছে নেকি? আচ্ছা। বাকী ক'ত আছে? থাকিব দিছে ন? চব দিছে। ভাল লাগিছে ন? দাদাসকলে ইয়াত বেপাৰ কৰি ভাল লাগিছে বুলি কৈছে। ক'ৰ পৰা আহিছে? বঙাইগাঁও। আচ্ছা। কেতিয়া আহিলে? 4 দিন হ'ল। বাকী বজাৰ কেনেকুৱা? বজাৰ ভাল পাইছে ন? ঠিক আছে। মানুহখিনি মানুহ ভাল ন? আচ্ছা। কি বাকী নেক্সট ইয়েৰ আহিব? ঠিক আছে আহিব। আৰু মিষ্টাৰ ভাৰ্গৱে দৰদাম কৰি আছে। মই ইয়াত চশমাটো ট্ৰাই কৰি চাইছো কেনেকুৱা লাগিছে। আৰু ইয়াত বিভিন্ন প্ৰকাৰৰ চশমা আছে ধুনীয়া। আৰু এই দাদাই এই চশমা দোকানখন দিছে ধুনীয়াকে। আৰু ভাইটিও আছে ন দাদাৰ লগত। ফাইনেলি এযোৰ লৈ ললো। কেনেকুৱা লাগিছে? ভাৰ্গৱ কেনেকুৱা? ভাল লাগিছে ন? 100 ৰুপিছত লৈছো, ত' পিন্ধিটো বেয়া লগা নাই। আৰু টুপি দিয়ে, টুপি। আৰু মোৰ ভাগৰ এইটো শিৱৰাত্ৰি লোক হয়। এনেকুৱা ঠিক আছে। আৰু বৰ্তমান আহি আছো ইয়াত, আৰু শিৱৰাত্ৰিৰ কাৰণে ইয়াত ষ্টেজ বনাই থৈছে আৰু ষ্টেজত ইয়াত প্ৰগ্ৰেম চলি আছে। আৰু এইফালে চাব পাৰে আপোনালোকে ইয়াত চেয়াৰত বহি পিনিও বা এনেকে থিয় হৈ প্ৰগ্ৰেম চাব পাৰিব, উপভোগ কৰিব পাৰিব। শুনি পিনি বেয়া মজা লাগিছে ন? আৰু অহাও আমাৰ যথেষ্ট সময় হ'ল আৰু 10:57 হৈ গ'ল। ত' আমি ভাবিছো এতিয়া যাওঁ আৰু ইয়াতকে আমি বেছি দেৰি নকৰো। তেন্তে ব'লক। আৰু শিৱৰাত্ৰিলৈ আহি যদি আমি গৰম জিলাপি ঘৰলৈ লৈ নাযাওঁ তেন্তে কিহৰ শিৱৰাত্ৰি আহিছো ন? ত' ভাবিছো ইয়াতে ক'ৰবাত গৰম জিলাপি লৈ লওঁ। ত' চাওঁ ক'ত গৰম জিলাপি বনাই আছে। ইয়াত এইফালে জিলাপি ডাইৰেক্ট বনাই আছে আৰু ইয়াত কেৰাহীত থৈ গৈছে। ত' ইয়াৰ পৰাই লৈ লওঁ। গৰম হৈ আছে ন? এইফালে পুৰা গৰম জিলাপি বনি আছে। কেনেকে দিছে? ফাইনেলি মই আজি আকৌ আহি গলো আমাৰ ভণ্টি আৰু আমাৰ ঘৰ পোৱালিটোৰ লগত। আৰু সিহঁতি বজাৰ কৰি আছে ইয়াত। কি ভাল লাগিছে নেকি? কেইদিন যাব? আৰু আমাৰ ঘৰ পোৱালি ভাইবোৰ ইয়াত পচন্দ হৈছে। কি লাগে ক? সেইটো কি হয়? আৰু পোৱালিয়ে চকৰি পচন্দ কৰিছে। বেবলেট টাইপ ন?
এতিয়া পাপৰি চাট ট্ৰাই কৰি চাওঁ ইয়াত পাপৰি চাটটো বৰ ধুনীয়া দেখিছোঁ ইয়াত মাছুমি কেনেকুৱা টেষ্টটো মজা ন আৰু এইকেইটা মাছুমি আৰু পোৱালি ভিৰত হেৰাই নগ'লেই হয় দুইটা হেৰাই নাযাবি পোৱালি কেনেকুৱা লাগিলে ভাল লাগিলে খোজকাঢ়িব পাৰিলি পাৰিলি 2025 শিৱৰাত্ৰি ভিডিঅ' ইমানতে মই শেষ কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ বাই বাই